না মানে কালি মাৰ লগতে থাকিলোঁ, মাৰ লগতে শুলোঁ, কিন্তু কালি খুব কাৰেণ্টটো নাছিলে, সেইকাৰণে খুব দিগদাৰো হৈছিলে। তথাপি ভাল লাগিল আৰু বহু দিনৰ মূৰত ঘৰলৈ আহিলোঁ। আজি সেই গাঁৱৰ মানুহখিনি লগ পাব পাৰিলোঁ, কালিতো লগ ধৰিব পৰা নহ'লে। আজি এতিয়া লাহে লাহে গাঁৱৰ মানুহখিনিৰ লগত কথা পাতিছোঁ, খুব ভাল লাগিছে। যিখন গাঁৱত ডাঙৰ হৈছোঁ, যিখন গাঁৱত খেল ধেমালি কৰি আছোঁ, সেইখন গাঁৱত আজি এনেকৈ গাঁৱৰ মানুহখিনি লগ পাই ভাল লাগে। পেট্ৰল আৰু ডিজেলৰ যিমান মূল্যবৃদ্ধি ঘটিছে, সেইটো আমাৰ সকলোৰে কাৰণে অত্যন্ত ডাঙৰ ঘটনাত পৰিণত হৈছে। বিশেষকৈ ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগে সকলো বস্তুৰ মূল্য বৃদ্ধি হয়। ট্ৰাক ভাড়াৰ পৰা বাছ ভাড়ালৈকে সকলোৰে মূল্য বৃদ্ধি হয়, আৰু তাৰ ফলস্বৰূপে আন সকলোবিলাক বস্তু, খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি সকলোবিলাক বৃদ্ধি হয়। গতিকে এই মুহূৰ্তত মই অনুৰোধ জনাওঁ, চৰকাৰক দাবী জনাওঁ যে ডিজেলৰ মূল্যটো সদায় মানে কমত ৰাখিব লাগে। আজিৰ দিনটোত আচলতে যদি চৰকাৰে টেক্স নলয়, তেতিয়াহ'লে 1 লিটাৰ পেট্ৰলৰ দাম 36 টকাত পাব লাগে, কিন্তু আমি প্ৰায় 100 টকাত কিনি আছোঁ। এতিয়া 96 বোধ হয় এতিয়া। সেই বাকীখিনি গোটেইখিনি টেক্স, কৰ। মই সেইকাৰণে চৰকাৰক দাবী জনাব খোজোঁ যে কৰটো কমাই লৈ তেতিয়াহ'লে মানে কি অৰ্থনীতিটো আমাৰ বাচি যাব, নহ'লে কিন্তু অৰ্থনীতি ধ্বংস হ'ব। আপোনালোকে জানে যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে খুব যুঁজ বাগৰ কৰি প্ৰথমবাৰৰ কাৰণে অসমত FCI যাতে ধান লয় তাৰ ব্যৱস্থা কৰিছিলে, কিন্তু এতিয়া সাংঘাতিক ধৰণে ধান ক্ৰয় কৰা নাই, চৰকাৰেও ক্ৰয় কৰা নাই। তাৰ ফলস্বৰূপে ধানৰ মূল্য হ্ৰাস পাইছে। মই দাবী জনাওঁ যে চৰকাৰী এজেঞ্চিসমূহে ধান ক্ৰয় কৰিব লাগে আৰু চৰকাৰে ধাৰ্য কৰা দৰত ধান ক্ৰয় কৰিব লাগে।